নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰা এটি নতুন আঁচনি বাবু আঁচনি 2025-26 বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাওক। ইতিমধ্যে আমি গম পাওঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ছাত্ৰীসকলক এটি উদ্যমী আঁচনি নিযুত মইনা আঁচনি প্ৰদান কৰি আহি আছে। এইবেলি আমাৰ ছাত্ৰসকলৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। সেয়া হ'ল বাবু আঁচনি 2025-26। এই আঁচনিটো অহা বৰ্ষৰ জানুৱাৰী মাহত গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে আমি চিৰকৃতজ্ঞ। এই আঁচনি সন্দৰ্ভত অসম চৰকাৰে কি ডকুমেণ্টছ লাগিব নতুবা কি বস্তুৰ প্ৰয়োজন হ'ব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। তথাপি মই মোৰ ব্যক্তিগত ফালৰ পৰা ক'ব বিচাৰিছোঁ যে যেনেদৰে নিযুত মইনা আঁচনিটো প্ৰদান কৰিছিল ঠিক তেনেদৰে এই আঁচনিটো ল'ৰাসকলৰ বাবে প্ৰদান কৰিব। ছেম ক্ৰাইটেৰিয়া থাকিব বুলি মই ভাবোঁ। পৰৱৰ্তী সময়ত যেতিয়া কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিব তেতিয়া মই আপোনালোকক সকলোকে অৱগত কৰাম বুলি আশ্বাস প্ৰদান কৰিলোঁ। গতিকে পৰৱৰ্তী নটিফিকেশ্যন পোৱাৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।